সপোনৰ দেউকা মেলি মৰম বিচাৰি যাওঁ বলা। নমস্কাৰ, মই ৰশ্মি। আপোনালোকৰ সকলোকে পুনৰ এবাৰ ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি আমি মাংসত চুঙা দি খাম, তাৰ বাবে এইপিনে বাঁহ কাটিবলৈ আহিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লাষ্টলৈকে চাব। তেতিয়াহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসৰ চুঙাত দিবলৈ আমি বাঁহৰ চুঙা কাটিবলৈ বাঁহনি তললৈ গৈ আছোঁ। আৰু এইপিনে আমি বাৰীত মানধনিয়া ছিঙিবলৈ আহিছোঁ। মানধনিয়া কেইজোপাৰ চেহেৰাটো বৰ এটা ভাল নহয় যদিও ইয়াৰ পৰাই কেইখিলামান ছিঙিব লাগিব মানধনিয়া। জুইত কেৰাহীখন পাতি কেৰাহীত মাংসখিনি আমি দি দিছোঁ। মাংসৰ যোনটো কেঁচা ভাৱ সেইটো নোহোৱা কৰি ল'ম। অলপ টাইমৰ কাৰণে আমি গৰম কৰি ল'ম মাংসখিনি। আৰু এইপিনে মাংসখিনিৰ কেঁচা ভাৱটো নোহোৱা হোৱাৰ লগে লগে আমি এটা পাত্ৰত উলিয়াই ল'লোঁ। আৰু মাংসখিনিত আদা, নহৰু, পিঁয়াজ, হালধি, জলকীয়া, ধনিয়া পাত, নিমখ, তেল এই আটাইবোৰ দি আমি সানি ল'ম। আৰু বাঁহৰ চুঙাকেইটাত আমি অলপমান মিঠাতেল সানি লৈছোঁ। আৰু গোটেইবোৰ মিশ্ৰণ এনেদৰে মিহলি কৰি চুঙাত ভৰাই আমি চুঙাৰ মুখ দুখন তৰাৰ পাতেৰে সোপা দিম। এই আমাৰ মাংস পুৰা সিজি আছে, দুটা চুঙা। এয়া আমাৰ আজি চুঙাত দিয়া মাংস ৰেডি। এনেদৰে চুঙাটো আমি কাটি লৈ চুঙাৰ ভিতৰত থকা মাংসখিনি উলিয়াই ল'ম। আৰু চুঙাৰ পৰা গোটেইখিনি মাংস উলিওৱাৰ পাছত আমি কেঁচা পিঁয়াজ আৰু ধনিয়া পাত ওপৰত ছটিয়াই দিম। আৰু আজি ভিডিঅ'টো ইমানডোখৰতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।